মই নিৰুজা বৰা প্ৰজ্ঞা.comলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটি কবিতা আৰু কেইটিমান অনুকল্প। কবিতাটি তুষপ্ৰভা কলিতা বাইদেউৰ আৰু মোৰ আবৃত্তি আৰু অনুকল্পকেইটা মোৰেই। প্ৰথমে আপোনালোকক মোৰ পৰিচয় দিব বিচাৰিছোঁ। মই নগাঁৱৰ। মোৰ উপন্যাস হাতেৰে দুই এটা গল্প কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ আজি উদাহৰণস্বৰূপে মই কেইটিমান অনুকল্প পাঠ কৰি শুনাম আপোনালোকক আৰু তুষপ্ৰভা কলিতা বাইদেউৰ এটি আবৃত্তি কৰি শুনাম। আহকচোন মোৰ গল্প আৰু বাইদেউৰ কবিতাৰ আবৃত্তি শুনো। দারে রে দারা রে দারা রা দারে রে দারা দেরে। অনুকল্পকেইটি ক'বলৈ লৈছোঁ। প্ৰথমটো কুণ্ডলিনী। ল'ৰাটোৰ মাকে সেইদিনাইহে বুজি পাইছিল যে গোসাঁইৰ কথা হাতে হাতে ফলিয়ালে। কিন্তু হয়, ল'ৰাৰ জন্মৰ পাছত গোসাঁইৰ ওচৰলৈ নামাকৰণৰ বাবে যাওঁতে গোসাঁইয়ে কাগজ এখনত লিখি দিছিল, সুন্দৰ ল'ৰা, মৃত্যুৰ পাছতো সকলোৰে মুখত তেওঁৰ নাম থাকিব। এতিয়া কিছুমান নৰপিশাচে বিনা দোষত তেওঁৰ প্ৰতিভাৱান ল'ৰাটোৰ প্ৰাণ ল'লে। সেইবাবে সমগ্ৰ দেশে অশ্ৰুসিক্ত নয়নেৰে তেওঁৰ ল'ৰাৰ নাম আৰু প্ৰতিভাৰ লগত সমগ্ৰ দেশৰ দৰে চিনাকি হ'ল। দ্বিতীয়টো অনুকল্প তৃপ্তি। আজি তেজৰ ৰং চাব নোৱাৰা ৰাইজে কিছুমান নৰপিশাচৰ তেজেৰে ৰাঙলী শৰীৰটো চাবলৈ বিচাৰিছে। কাৰণ সেই নৰপিশাচকেইটাই ভূমিপুত্ৰৰ দেহৰ লগত অমানৱীয়ভাৱে তেজৰ ফাকু খেলিলে। তৃতীয়টো ডৰ। গাঁৱৰ ল'ৰাবিলাকে কেতিয়াও মাক দেউতাকৰ কথা নুশুনে। মূল্যবোধৰ পৰাও নাতিদূৰৈ তেওঁলোক। কাৰণ অভিভাৱকৰ দমনীয়তাৰ অভাৱ। বস্তুৰ মূল্য হিচাপ নকৰা এই চেঙেলীয়াজাকে সেইদিনাহে মানুহৰূপী দানৱ হৈ নিৰপৰাধী মানুহৰ দেহৰ লগত খেলা কৰি মূল্যবোধৰ চৰম সীমা অতিবাহিত কৰিলে। চতুৰ্থটো বেবেৰী বাং। সেইদিনা তাইৰ দেউতাকে পুত্ৰী স্নেহেৰে কোৱা এষাৰ কথালৈ মনত পৰিছিল, নেখেলিবা, পৰিবা। কাৰণ সেইদিনাই তাই কিছুমান প্ৰশাসনীয় বিষয়াৰ মুখত শুনিবলৈ পাইছিল, হত্যাকাৰী কেইটাৰ ওচৰলৈ কিয় গৈছিল, সেইবাবেহে হত্যা কৰিলে। পঞ্চমটো শক্তি। ঘটনাটো ৰাইজে একত্ৰিত হৈ প্ৰতিবাদ কৰিলে বাবে প্ৰশাসন তৎপৰ হ'ল দোষীৰ শাস্তিৰ বাবে, অৰ্থাৎ ৰাইজে নখ জোকাৰাৰ বাবে নৈ বৈছিল। এতিয়া তুষপ্ৰভা কলিতা বাইদেউৰ দ্ৰুপদী কবিতাটো আবৃত্তি কৰিবলৈ ওলাইছোঁ। দ্ৰুপদী। পৃথিৱীয়ে জানে মই ৰাজকন্যা, ৰাজৰাণী, গৰ্বিণী, কৃষ্ণ যাজ্ঞসিনী। কোনেও নাজানে হাই মই যে নাৰী অভাগিনী। মই অতি সাধাৰণ, নিয়তিৰ কিৰণক সমাজৰ নিয়মৰ ৰাশি। কুৰুকুল বধূযত কুন্তী মাতৃ অম্বিকা অম্বালিকাৰ দল। মই তাত এটি মাথো ক্ষুদ্ৰ সংযোজন। যৌৱনৰ প্ৰথম পোৱাত উৎপলৰ বৰণমালাত যাৰ বাবে গাঁঠিছিলোঁ হৃদয়ৰ সঞ্চিত আৱেগ। স্বামীগৃহ প্ৰৱেশৰ সেই পৰমক্ষণত সেই প্ৰিয় ফাল্গুনীৰ ভীৰুতা ক্লীবতা দেখি ঘৃণা আৰু বিস্ময়ত আৱেগ বিহ্বলো নৱবধূ থৰে থৰে কঁপিছিলোঁ মাথো। পাণ্ডুপুত্ৰে মাতৃবাক্য কৰিলে পালন, জড় পদাৰ্থৰ দৰে কৰি ব্যৱহাৰ, সমানে ভগাই ল'লে মোৰ স্বামিত্বৰ অধিকাৰ।
কোনেও নাচালে ভাবি মোৰো যে থাকিব পাৰে এখনি হৃদয় এটি মন এয়া মাথো আৰম্ভণ ধৰ্মপুত্ৰ ধৰ্ম যুধিষ্ঠিৰে যিদিনা ৰাখিলে মোক পণ ৰাজনীতি কলুষিত ঘৃণিত পাশত সেইদিনা মিলি গ'ল মাটিৰ লগত মোৰ নাৰীত্বৰ সতীত্বৰ যত অহংকাৰ সেইদিনা বুজি পালোঁ ভালদৰে মই দাস দাসী ধন ৰত্ন ৰাজ্য আৰু ঐশ্বৰ্যৰ দৰে মই মাথো অতিৰিক্ত এপদ সম্পদ মদমত্ত জোৱাৰী স্বামীৰ হায় মই যে কেৱল শৰীৰ তথাপিতো ভাগ্যক ধিয়াই সুখে দুখে ৰণে বনে বিপদে সম্পদে সংগ দিলোঁ সেৱা দিলোঁ বিশ্বস্ততা 5 পাণ্ডৱক দিলোঁ 5টি সন্তান সিহঁতক দেও মোৰ আৰু একো নাই পাণ্ডৱৰ আছে অহংকাৰ জন্মৰ গৌৰৱ আছে আৰু আছে সৰ্বাংগত ভূষণ মৰ্যাদাৰ সিহঁতেতো নিবিচাৰে নাৰীৰ হৃদয় দ্ৰৌপদী সুভদ্ৰা চিত্ৰাংগদা উলুপ্পীৰ পেলৱ শৰীৰ অৰ্জুনৰ জন্মৰ অধিকাৰ হে সূৰ্যনন্দন স্বয়ম্বৰৰ সভাত যিদিনা সভাসদ পৰিজন সকলোৱে মিলি উপহাস কৰিছিলোঁ নিঃসংগ সুতপুত্ৰ বুলি প্ৰত্যাখ্যান কৰিছিলোঁ অকপট হৃদয়ৰ প্ৰেমৰ অঞ্জলি সেইদিনা আছিল মোৰ বিচাৰৰ ভুলৰ শোলেৰে বিন্ধা আজীৱন মোৰ ৰক্তাক্ত হৃদয় আজি আৰু ভয় মোৰ নাই পাবলৈ জন্ম মোৰ অসাৰ্থক সমগ্ৰ জীৱন মোৰ অনন্ত নৰক নালাগে অক্ষয় স্বৰ্গ মৃত্যুৰ পিছত মুক্ত কণ্ঠে কওঁ আজি মই তুলনা কেৱল যাৰ দুপৰৰ সূৰ্যত সঁচা কথা মুগ্ধময় সিজনৰ অপূৰ্ব সৌৰ্যত ভয় নাই দাতা কৰ্ণ নোখোজো তোমাক প্ৰতিদান মহাকাব্য ৰচয়িতা সত্যৱতী সূতে অসুচি কামনা বুলি ভুল ব্যাখ্যা কৰক যিমান তুমি তাত নাপাতিবা গান নাৰী যাৰ সংগিনী নিৰন্তৰ সি ক্ষত্ৰিয়ই নুবুজিলে জটাধাৰী জ্ঞান তপস্বীয়ে কি বুজিব নাৰীৰ অন্তৰ সুতপুত্ৰ তোমাৰ কাষত ৰাখি গলো প্ৰেমাঞ্জলি মুগ্ধ হৃদয়ৰ দৰ্শকসকল গল্পকেইটি আৰু কবিতাটি নিশ্চয় ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ গঠনমূলক পৰামৰ্শ আগবঢ়াব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেনে কৰিলে আমি আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ নটিফিকেশ্যন বৰ্ডত শ্ব' কৰিব আৰু সহজে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাব পাৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ